নমস্কাৰ সঞ্জীৱ বৰালৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু এতিয়া আমি যাম মানে শিৱসাগৰতে আছোঁ আৰু এতিয়া যাম মানে ভিনদেউৰ লগত দোকান এখনলৈ যাম তাত হাৰিয়ানাৰ পৰা মানে এটা পাৰ্চেল অৰ্ডাৰ কৰিছে আৰু কিনো পাৰ্চেল এইটো আনবক্সিং কৰি দেখাম আজি ভিডিঅ'টো চাই থাকক অকণ স্কিপ নকৰি ধামাকা হ'বলৈ গৈ আছে এতিয়া গোটেইকেইজন ইয়াত দেখিছে নাই গোটেই ফিটিঙত হৈ গৈছে এতিয়া যাম ডাইৰেক্ট ব'লা যোৱাৰ আগতে মানে আমি গাড়ীখন উলিয়াই ল'ব লাগিব বিশেষকৈ গাড়ী ইয়াত সোমোৱাই থৈছিলোঁ কালি ৰাতি আৰু ইয়াৰ পৰা গাড়ীখন উলিয়াই ল'ব লাগিব আৰু ডাইৰেক্ট যাম আৰু এই দোকানখনলৈ দোকানখন আচলতে দাদাৰ হাতৰ ঘৰৰ দোকান আৰু ক'ৰবাত হাৰিয়ানা নে ক'ৰ পৰা আনিছে তোমাৰ পাৰ্চেল এটা অৰ্ডাৰ কৰি এতিয়া কিনো আছে মানে ভিতৰত বৰ ডাঙৰ বস্তু এটা আছে বুলি কৈছে ডাঙৰনো কি বস্তু এইটো চামগৈ আজি গোটেইকেইটা আনবক্সিং কৰিম ব'লা 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 ফাইনেলি আহি পাই গ'লোহি আৰু গাড়ীখন পাৰ্কিং কৰি দিলোঁ আচলতে মেইন দোকানখন হৈছে এইখন আৰু মেইন ৰাস্তা কাষতে আছে এতিয়া সোমাই যাম এতিয়া আৰু সিহঁতে আনবক্সিং কৰি আছে আৰু মই মানে ভিডিঅ' বনাবলৈ এনেকৈ ওলাইছোঁ আৰু অকণমান বাহিৰলৈ দোকানখন আচলতে কাৰ এইটো আপোনালোকক এতিয়ালৈকে কোৱা হোৱা নাই দাদাহঁতৰ বুলিয়ে কৈছিলোঁ দাদাহঁতনো কোন সেইটো আপোনালোকক কৈ দিছোঁ শুনক আমি যে বাৰ্থডে খাবলৈ আহিছিলোঁ বাৰ্থডে খাবলৈ অহা বাইদেউ ভিনদেউহঁতৰ মালিক হয় মানে ভাড়াঘৰৰ মালিকৰ দোকান আৰু এইখনতে মানে হাৰিয়ানাৰ পৰা আনিছে 500 কেজি ওজনৰ এটা বস্তু আৰু কিনো আছে এই বস্তুটো আপোনালোকক ভালদৰে দেখাই থাকিম একদম চাই থাকক ভিডিঅ'টো শেষলৈকে প্ৰথমতে এনেকৈ কাঠৰ মানে এটা ফ্ৰেম বনাই এটা বাকচৰ টাইপত পঠিয়াইছিলে কাঠৰ বাকচটোৰ ভিতৰত এইটো আহিছে আৰু গোটেইটো দেখিছে নহয় এইটো গোটেই প্লাইবৰ্ডৰ আকৌ এটা বাকচ আহিছে তাৰ ভিতৰতহে আহিছে আচল মালটো কিনো ওলাব চাম এতিয়া আৰু এইখিনি খুলি পেলানি ইয়াত থৈ দিয়া হ'ল তাৰপিছত এতিয়া এইটো আছে আৰু এখন আছে তাত খুলিবলৈ এখন খুলিব তাৰপিছত এতিয়া এইটো আছে তোমাৰ প্লাইবৰ্ডৰ আৰু এনেকৈ পেকিং কৰি পেলানি এটা দিছে এইটোত ভিতৰতহে আছে আচল মালটো চাম এতিয়া খুলি আছোঁ ভিনদেউতে পূৰা খুলি আছে ঠিক আছে চাই থকা ভিডিঅ'টো আৰু ভিতৰৰ পেকিংটোৰ লগকেইটা কিন্তু ক'ব লাগিব একদম মজাকৈ লক কৰি দিছে মানে খুলিবলৈ বহুত যত্ন কৰি আছে পটককৈ খুলিবও নোৱাৰে আপোনালোকে এনেকুৱাই হাৰ্ড দিছে আৰু এইডাল যে দেখিছে এইডাল কিন্তু আপুনি হাতেতো লৰাবই নোৱাৰে সেইকাৰণে বন আৰু বাবুৱে এয়া হেকচু লৈ কাটিবলৈ চেষ্টা কৰিছে হাতে খুলিব নোৱাৰিলে সিহঁতি সেইকাৰণে কাটিবলৈ হেকচু এখন আনি পূৰা কাটিবলৈ মানে ৰেপি আছে আৰু এতিয়ালৈকে খুলিব পৰা নাই চবৰে মনটো কিন্তু একদম কেতিয়া খোল খাই লাগি আছে মানে চাওঁ লাগি আছে ন সেইকাৰণে কিন্তু খুলিবই পৰা নাই পটককৈ উপায় নাই এনেকৈ মিহিকৈ কাটি থাকিব লাগিব চাই থাকা আৰু মানে এয়া চাই লওক প্ৰথম যিকেইডাল আছিলে নহয় লোহাৰৰ সেইকেইডাল মানে গোটেইকেইডাল খুলি হৈ গ'ল এতিয়া ওপৰৰ সেই লক চক খুলি পেলাই ওপৰৰ ঢাকনখন খুলিবলৈ চাই আছে চাই লওক এইখন ফাইনেলি ওপৰৰ ঢাকন খুলি দিলে আৰু ভিতৰত এতিয়া মালটো আছে মানে কিনো আছে একদম চাওঁ লাগি আছে খোলা পটাপট খোলা একদম চাওঁ লাগি আছে মানে মনটো একদম এইটো ওলাই গ'ল এইটো আচল বস্তুটো ওলাইছে গোটেইটো খোলা ফাইনেলি ওলাই গ'ল পূৰা মেচিন ওলাই গ'ল মানে এইটোহে হৈছে তাৰ ভিতৰত অহা 500 কেজি ওজন হৈ অহা মেচিনটো মানে এইটো হৈছে এই মেচিনটো হৈছে হৰ্চ পাইপ ৰিপেয়াৰিং মেচিন হয় এইটো আপোনালোকে ইয়াত মানে এনেকুৱা পাইপবোৰ যি হওক মানে কি বুলি ক'ম আৰু এতিয়া JCBৰ যোনবোৰ হাইড্ৰলিকৰ পাইপ হওক JCB হওক ডাম্পাৰ মানে যিকোনো যেনেকুৱা হওক হাইড্ৰলিকৰ মানে পাইপবোৰ ইয়াত ৰিপেয়াৰিং কৰা হয় এইটোৱে মেচিন হৈছে হাইড্ৰলিক ৰিপেয়াৰিং মানে এইবোৰ আৰু পাইপ চাইপবোৰ আনি থৈছে নতুনকৈ দেখিছে নাই আপোনালোকে গোটেই একদম ষ্টিকাৰ লগাই মানে ইয়াত আহিছে পাইপবোৰ আৰু এইটো লাটুৱে পূৰা বাহিৰৰ পৰা ভিতৰত সোমোৱাই আছে পাইপবোৰ মানে এইবোৰে আৰু এইপিনে টোপোলাত আহিছে নট বলটো মানে ইটো সিটো বস্তু এই টোপোলাকেইটাত আছে এইটো কিবা এটা ওলাই আছে এইটো সোমোৱাই অঁ মানে এনেকৈ আৰু এইবোৰ বস্তু ফিটিং কৰি দিব তাত আৰু ফিটিং কৰি পেলানি নিজৰ এইটো মেচিনটো মানে চালু কৰিবলৈ শিকিব লাগিব ন সেইকাৰণে মানে মানুহ আহিব তাৰ পৰা শিকাবলৈ হৰ্চ পাইপ ৰিপেয়াৰিং মেচিন আৰু এইটো এটা বাকচ এই বাকচটোৰ ভিতৰত আপোনালোকে মানে যি টি বস্তু ভৰাই থ'ব পাৰিব যি টি মানে খোৱা বস্তু নহয় পাইপৰ যিখিনি লাগতিয়াল বস্তু সেইখিনিহে ভৰাব পাৰিব এইটোৱে আৰু মেচিনটো এতিয়া ঘৰলৈ যোৱাৰ আগতে মানে ৰাস্তাতে পালোঁ এয়া চাহ লওক আমাৰ টোপ এইটো নহ'লে নহ'বই মানে আপোনালোকক দেখাইছোঁ চাওক কেনেকুৱা আল্টি বস্তু এটা লৈ যাম এতিয়া ঘৰত গৈ ভাত খাম ভাত খোৱাটো নেদেখাওঁ আৰু এই মালটো খাম আৰু এইপিনে আছে চাওক মাছ মানে মাছৰ বজাৰ এখন গোটেইখন এইটো বিটুৱে কিবাহে চাই আছে কিন্তু মাছ আৰু এনেকৈ ভাজি কৰি খামগৈ আৰু নেকি এতিয়া বাই ভিডিঅ'টো বেছি দীঘল নকৰোঁ ইয়াতে সামৰণি মাৰিছোঁ যদি ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু কিনো ক'ম আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু এইপিনে পিছতে থকা ঘণ্টাটো টিপি দিব টাংকৈ হৈ যাব নটিফিকেশ্যন আগত পাই যাব আৰু এতিয়া বাই টাটা জয় আই অসম ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰিব